দেউতাই ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৱে দেউতাক খুৱাই দিয়ে আৰু আজিকালি মাৰ মুখখন দেখিলে মোৰ বহুত দুখ লাগে আৰাধনা ইমান ভাল ছোৱালী ৰূপে গুণে এজনী লেখত ল'বলগীয়া ছোৱালী তাই নিচিনা ছোৱালী এজনী বোৱাৰী হিচাপে পোৱাটো সিহঁতৰ ঘৰৰ কাৰণে সৌভাগ্যৰ কথা ইমান মৰম লগা ছোৱালীজনীক বাৰু সিহঁতে এনেকুৱা অত্যাচাৰ কৰিব লাগেনে তাইৰ কিবা অসুবিধা হৈছে নেকি কিবা সমস্যাত পৰিছে নেকি বাৰু তাই মোৰ কিয় এনেকুৱা লাগিছে তাই যেন বৰ কষ্টত আছে নাই মই তাইক ফোন এটা কৰাই ভাল হ'ব হেল্ল' মা মাজনী তই ঠিকে আছনে তোৰ কিবা অসুবিধা হৈছে নেকি মানে তাত সকলো ঠিকে আছেনে মা ইয়াত সকলো ঠিকে আছে তুমি চিন্তা নকৰিবা মা মই এতিয়া ৰাখো মই কাম এটা কৰি আছো ঠিক আছে হ'ব দে Avantika, right? Yes. Raj. Avantika, ই স্কুলত থাকোতে কি কৰিছিলে মানে এলপি স্কুলত থাকোতে মই যদি এতিয়া ক'বলৈ যাওঁ এখন মহাভাৰত হ'ব কোৱাচোন কোৱা ময়ো শুনো মানে ক্লাছত থাকোতে একদম মাৰ খাবি দেখিলা কেনেকৈ ধমকি দিছিল ইয়াৰ কথা একদম নুশুনিবা হে কিয় মই সকলো কথা কৈ দিয়াৰ কাৰণে একো শুনিব নালাগে হে হ'ল তই মোৰ কথা আজি বহুত কলি আজিলে ফুল ষ্টপ কৰ অ'কে ফুল ষ্টপ হ'ল আচ্ছা তহঁতে কথা পাত মই এতিয়া গৈ থাকোঁ বেটা ইমান সময় বহিলেও কফি চাহৰ কথা সুধিব নোৱাৰিলে হে অৱন্তিকা লগ পাম নাইচ টু মিট ইউ চেম হিয়াৰ বাই এই মোবাইলটো এৰি গৈছিলোঁ বাই বাই বিৰাট ফানি ল'ৰাটো ভাল লাগে ন এনেকুৱা ল'ৰাবোৰ যে নিজেও হাঁহি থাকে আনকো হহুৱাব বিচাৰে ই মোৰ বহুত ভাল বন্ধু সৰুৰ পৰা আমাৰ বন্ধুত্ব এনেকেই আছে ডাঙৰ কথা কৈছে পেহী পেহী চোৱা দেখোন কি খবৰ মোৰ ভাল ভাল আপোনাৰ আছো আছো শুনা না কওকচোন এই ৰাজৰ লগতে ছোৱালীজনী কোন সেইগৰাকী অৱন্তিকা ৰাজৰ বোলে পুৰণি বন্ধু বৌ মই এতিয়া গৈ থাকো দিয়ক তাৰমানে মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে যাওঁতে আপুনি ৰাজক মাত দি যাব হ'ব সেই ছোৱালীজনী কোন বুলি ক'লে এইজনী অৱন্তিকা যাৰ কাৰণে আৰাধনা আৰু ৰাজৰ মাজত সংঘাত সৃষ্টি হৈছে এতিয়াহে বুজিছো এতিয়াহে খেলখন জমিব যেতিয়া আৰাধনাই এইকেইখন ফটো দেখা পাব লাগক দুইটাই কাজিয়া ভাঙি যাওক সিহঁতৰ সংসাৰখন তেতিয়াহে মই শান্তি পাম পেহী ময়ো ঠিক আছে এতিয়া আমি যাওঁ তেনেহ'লে বলক পেহী বেগকেইটা লৈ যাওঁ পেহী এতিয়া আৰু এখন খেল চাবলৈ সাজু হৈ থাকক একদম ব'লা হয়ন ইমান দিনৰ মূৰত ঘৰলৈ আহিব সেই খুৰীয়েকক প্ৰথমবাৰৰ বাবে দেখিব মনত মোৰ যিমান দুখ নাথাকিলেও সেয়া মই প্ৰকাশ কৰিব নোৱাৰো সি সৰু ল'ৰা মই তাৰ লগত হাঁহি মাতিয়ে কথা পাতিব লাগিব বুৱাৰী কি বনাইছা কাইলৈ অয়ন আহিব নহয় সি ভাল পাব বুলি এইখিনি বনাই আছো হয় নেকি কিমান দিনৰ মূৰত ঘৰলৈ আহিব তাক ভালকৈ খুৱাব লাগিব হৰিদা ৰাজ আহিল নেকি নাই অহা দেখোন পেহী আৰু বৌহে এইমাত্ৰ অহা দেখা পালোঁ এতিয়ালৈ ৰাজ আহিয়ে পোৱা নাই দেখোন অফিচৰ কামত ব্যস্ত হৈ আছে চাগে মই ফোন এটা কৰি আহোঁ তুমি এইখিনি ভৰাই থোৱাচোন ফ্ৰিজত হ'ব যোৱা
ৰাজে ফোনটো কিয় ৰিচিভ কৰা নাই? আগতেতো এনেকুৱা কেতিয়াও কৰা নাছিল। বল সোনকালে যাওঁগে, বল বা। ৰবানা, ক'ত যোৱা? এটলিষ্ট নামটোতো কৈ যোৱা। কি লাগে হা? তোমাৰ ফোন নাম্বাৰটো। ফোন নাম্বাৰ? আমি ৰাস্তাৰ জাবৰ জোথৰক ফোন নম্বৰ নিদিওঁ। ভালে ভালে আমাৰ ৰাস্তা এৰি দিয়ক। যদি নিদিওঁ তেন্তে আমি চিঞৰি চিঞৰি গোটেই মানুহ মাতি দিম। যেতিয়া পাব্লিক ধুলাই খাব তেতিয়া গম পাব নিজৰ ভনীয়েকৰ বয়সৰ ছোৱালীক এনেকুৱা চকুৰে চোৱা মানুহৰ কি অৱস্থা হয়। মাতনে মানুহ নে ভালে ভালে আপুনি ইয়াৰ পৰা যাব? এনেকুৱা অভদ্ৰ মানুহ, এনেকুৱা মানুহৰ কাৰণে আমি নাৰী জাতিটো সুৰক্ষিত নহয়। ঠিক কৈছ বা। থেংক ইউ ৰাজদা, মোক ঘৰত ড্ৰপ কৰি দিয়াৰ বাবে। থেংক ইউ ক'ব নালাগে। তোমাক ছেফলি ঘৰলৈ অনাটো মোৰ এটা কৰ্তব্য আছিল। অ'কে, বাই। ৰাজদাৰ ওচৰত মই ইমান সুৰক্ষিত। পৃথিৱীত এনেকুৱা কম পুৰুষ আছে যাৰ ওচৰত সকলো নাৰীয়ে ছেফ ফিল কৰিব পাৰে। কি ভাবি আছা? নাই, ঠিক আছে, যাওঁ, বাই। বাই। তোমাক মই নেচালে আৰু কোনে চাব? হাত নলগাবি মোক। কিয় কিয় নলগাম? তুমি কেৱল মোৰ। মই তোমাক খুব ভাল পাওঁ। মই মৰম নকৰিলেতো তোমাক মৰম কৰোঁতা আন কোনো নাই। কপালত সেন্দুৰ নোহোৱা নাৰী দুৰ্বলী হয়। কম ৰাজ অফিচলৈ যোৱাৰ পিছত কম এনেকুৱাকে তাইক ব্ৰেইন ৱাছ কৰিম, তাই মোৰ কথাত বৰ বেয়াকৈ পাক খাই যাব। যি কৰা সোনকালে কৰা। মই সিহঁত দুয়োটাৰ মাজৰ কাজিয়াখন চাব বিচাৰোঁ। তুমি গান গাইছা? আকৌ তাকেতো মই ভাবিছো এই অৱতৰত কুলিৰ মাত ক'ৰ পৰা আহিল? ঠাট্টা কৰিছা? নাই কৰা। কিয় ঠাট্টা কৰিম? তোমাক মই বেয়া পাইছো। বিয়াৰ আগতে মোৰ সকলোখিনিয়ে তোমাৰ ভাল লাগিছিল আৰু বিয়াৰ পিছত এতিয়া একোৱে ভাল নলগা হৈছে তোমাৰ। এনিলা, ভাল নাই লগা বুলি কেতিয়া ক'লো? এনিলা, চাওঁ। নাচাওঁ। প্লিজ চোৱা না। কোৱা। তোমাক মই বিয়াৰ আগতে যিমান ভাল পাইছিলো এতিয়া মই সিমানে ভাল পাওঁ। কেতিয়াবা মই তোমাক খং কৰোঁ, গালি পাৰোঁ। কিয় জানা? কাৰণ তুমি এখন ঘৰৰ ভাল বোৱাৰী হ'ব লাগিব, সেইকাৰণে। ভাল বোৱাৰীটো হৈ মই দেখোঁ আমি, কিন্তু তাৰ কাৰণে আৰাধনাৰ প্ৰতি শাহুৱাই মনত বিষ ঢালিব লাগিব। বুঢ়ীৰ মই এনেকে কাণ ভৰাম, বুঢ়ীয়ে আৰাধনাকতো ঘিণ কৰিবই, আৰাধনাৰ চাহটোও চাবলৈ নিবিচাৰিব।
এই নীলা কি ভাবি আছা নাই একো নাই চাও তোমাৰ কাম কৰি কৰি মূৰটো বিষাইছে চাগে ইয়াতে মূৰটো থোৱাচোন অকণমান মূৰটো টিপি দিওঁ আহা ভাল লাগিছেনে সৰুতে পঢ়া শুনা কৰি যেতিয়া ভাগৰ লাগে বিচনাত পৰোঁ মায়ে তেতিয়া আমাক দুটাকে এনেকৈ মালিচ কৰি দিয়ে আৰু এতিয়া তুমি এনেকৈ ভাৰ্গৱ আৰু মোৰ সম্পৰ্ক যিমান মধুৰ হৈ আহিব ৰাজ আৰু আৰাধনাৰ সম্পৰ্কটো সিমানেই তিতা হৈ আহিব আৰু এই ফটোখিনি আৰাধনাক দেখুৱাৰ পিছতেই সিহঁতৰ মাজত ইমানেই দূৰত্ব আহি পৰিব সেই দূৰত্বই সিহঁতৰ সংসাৰখনৰ মাজত হাত মেলিব আৰাধনা আৰাধনা কি হ'ল তাই ইমান সোনকালে শুই গ'ল যে আৰাধনা ইমান সময় তুমি ক'ত আছিলা তুমি দেখোন গমেই পোৱা মই আজি অফিচ যোৱা কথা অফিচ গৈছিলানে ছোৱালীৰ লগত ঘূৰি ফুৰিছিলা সেইটো মই জানো কি হ'ল একো নোকোৱা যে যোৱা ফ্ৰেছ হৈ লোৱা মোৰ তোমাৰ লগত অলপ কথা আছে দিয়া ঠিক আছে পাই গলো অৱন্তিকাৰ নম্বৰ আজি ৰাজক মই সকলো কথা সুধিমেই কোন হয় অৱন্তিকা তাইৰ লগত ৰাজৰ সম্পৰ্ক কি আৰাধনা তুমি কালি কিবা কথা এটা সুধিম বুলি কৈছিলা সোধা আকৌ কথা এটা আছে বহুত ডাঙৰ কথা কি কথা কোৱাচোন মানে ৰাজ সোনকালে আকৌ বহুত দেৰি হৈছে গৈছো দাদা কোৱা আকৌ সোনকালে কথাটো হ'ল ৰাজ গৈছো দাদা চোৱা মই তোমাৰ লগত আহি কথা পাতিম অলৰেডি বহুত দেৰি হৈছে হা বাই বাই নীলা পেহী আৰাধনা কথাটো ক'লানে বাৰু নাই কোৱা কিন্তু কিয় পেহী যেতিয়াই যিকোনো কথা কৈ দিব নোৱাৰি সঠিক সময় লাগে যেতিয়াই মই আৰাধনাক কথাটো কওঁ বুলি ভাবিছিলোঁ তেতিয়াই ৰাজ আহি গ'ল এতিয়া মই ৰাজৰ আগত আৰাধনাক কথাটো কওঁ কেনেকৈ কওক হয় নেকি কেতিয়া ক'ম বুলি ভাবিছা কম ৰাজ অফিচলৈ যোৱাৰ পিছত কম এনেকুৱাকে তাইক ব্ৰেইন ৱাছ কৰিম তাই মোৰ কথাত বৰ বেয়াকৈ পাক খাই যাব যি কৰা সোনকালে কৰা মই সিহঁত দুয়োটাৰ মাজৰ কাজিয়াখন চাব বিচাৰোঁ দেখিব দেখিব ৰাম আৰু সীতাৰ মাজৰ সন্দেহ আৰু বিভেদৰ নাটকখন সোনকালেই দেখিব মাত্ৰ এইবাৰ কলিৰ যুগৰ ৰামায়ণৰ মেইন ভিলেনজন ৰাৱণ নহয় হ'ব অৱন্তিকা চা ভাই কোৰ্টলৈ গ'লেও কেছটো হাৰিম নগ'লেও হাৰিম কিন্তু কেছটো যদি আধাতে শেষ কৰি দিব পাৰোঁ কেছটো ক'ৰ পৰা হাৰিম মাকে মোৰ কথাখিনি শুনি একেবাৰেই চিন্তাত পৰি গ'ল নহয় বঢ়িয়া
মাকক এনেকেই টেনশ্যন দি থাকক ইফালে জীয়েক চিন্তাত থাকক এটা কথা গম পাইছনে নাই কি কথা কেছটোৰ ডেট পৰিছে 10 তাৰিখ এইবাৰো যদি আমি কোৰ্টলৈ নাযাওঁ তেন্তে নটিচ আহিব আৰু তাৰ পিছতো যদি কোৰ্টলৈকে নাযাওঁ কেছটো সিহঁতৰ ফেভাৰলৈ গুচি যাব তেন্তে এতিয়া আমি কি কৰিম চা ভাই বহুত ট্ৰাই কৰিলোঁ টকা পইচা দি কেছটো ৰাফা দফা কৰিবলৈ কিন্তু সেই ছোৱালী দুজনী যে আছে ডাইৰেক্ট অপ'জ কৰি দিলে নহয় এই যে অফিচৰ মক্কেলটো আছিল কি আছিল তাৰ নাম বংশী গোপাল তাকতো আমি মিলাবই নোৱাৰিলোঁ এতিয়া আৰু একো নাই চিধা আঙুলিৰ ঘি নোলাল যেতিয়া আঙুলিটো বেকা কৰিবই লাগিব মানে কি কৰা কথা কৈছ চা ভাই কোৰ্টলৈ গ'লেও কেছটো হাৰিম নগ'লেও হাৰিম কিন্তু কেছটো যদি আধাতে শেষ কৰি দিব পাৰোঁ কেছটো ক'ৰ পৰা হাৰিম ঠিক কথা ভাবিছ হেৰা হৈছে নাই তোমাৰ ইমান সময়ৰ পৰা বাথৰুমত সোমাই আছা সোনকালে কৰাচোন আৰু আইনাক লৈ আনা গৈছো ৰবা গৈছো মই শেৱালীয়ে কৈছোঁ মানে সেইদিনা যে সেই অনিৰুদ্ধৰ কথাটো কৈছিলোঁ চিনি পাইছেনে পাইছো চিনি আপোনাক পাহৰিব পাৰিমনে আচ্ছা কওকচোন কিয় ফোন কৰিলে মানে কালি মই আৰাধনাহঁতৰ ঘৰলৈ গৈছিলোঁ তাৰ পাছত মই আৰাধনাৰ মাকক ক'লোঁ বোলো আৰাধনা শহুৰেকৰ ঘৰত একেবাৰে শান্তিত থকা নাই নহয় তাই বৰ কষ্টতহে আছে মাকে তেতিয়া কি কৈছে মাকে মোৰ কথাখিনি শুনি একেবাৰেই চিন্তাত পৰি গ'ল নহয় বঢ়িয়া মাকক এনেকেই টেনশ্যন দি থাকক ইফালে জীয়েক চিন্তাত থাকক হ'ব মই তেনেকুৱাই কৰিম আপুনি একেবাৰে চিন্তা কৰিব নালাগে অ'কে অল দ্য বেষ্ট ধন্যবাদ থৈছোঁ দিয়ক